হেল্ল' এভৰিৱান, আমাৰ চেনেলৰ প্ৰথমটো মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি গুৱাহাটীৰ পৰা ঘৰলৈ গৈ আছিলোঁ। মই বোলো ভিডিঅ' এটাকে কৰি থওঁ। শুনিছেনে? মই বোলে এতিয়া ভিডিঅ'ই কৰিব নাজানা হ'লোঁ। এয়া মোৰ লগত চুপতি কৰি আছিল যে, সেইকাৰণে তাক চিটৰ পৰা উঠাই দিলে। নাই এনেই কৈছোঁ দেই, সি নিজেহে উঠি এখেতক চিটটো দিলে। তাৰ এইবোৰ গুণৰ কাৰণে মোৰ বৰ ভাল লাগে। এইফালে আকৌ আমাৰ আজি বৰ উৎপাত হ'ল। মানে তাৰ গাত বাৰু দুখ নাই, মইহে ৰুমৰ পৰা অহা দেৰি কৰি দিলোঁ। সি বেচেৰা আহি ৰৈ আছিলহি আৰু এতিয়া মোৰ কাৰণে দৌৰা-দৌৰি কৰি থাকিব লগা হৈছে। পুৰা উৎপাতকৈ গৈ টিকেট কাটিলোঁ আৰু গৈ প্লেটফৰ্ম পাইছিলোঁহে মাত্ৰ, ট্ৰেইনখন এৰিয়ে দিলে নহয়। বাৰু আপোনালোকে বাৰু ছিগনেল দি ট্ৰেইন ৰাখি পাইছেনে? মোৰ কিন্তু এইটো আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ দেই। একদম পিছফালৰ পৰা দৌৰি ছিগনেল দি ট্ৰেইন ৰাখিছোঁ আৰু তেওঁলোকেও ৰখাই দিছে পাই। আজিকালি বাৰু ভাড়াবোৰ কমিছে নেকি? গুৱাহাটীৰ পৰা শৈলগাঁৱলৈ মাত্ৰ 30 টকাহে লৈছে। ফাইনেলি আমি ঘৰ পালোহি। বাৰু আজিলৈ বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।